নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ নিউজ লৈছো আজিৰ এই ভিডিঅ'টিত আৰু এই নিউজ কেইটা ৰাজ্যখনৰ সকলো ব্যক্তিয়ে জনাটো অত্যন্ত প্ৰয়োজন তো আপোনালোকে এই নিউজ কেইটা অতি মনোযোগেৰে শুনি থাকিব আৰু অতি মনোযোগেৰে আপোনালোকে চাই থাকিব তেতিয়াহে আপোনালোকে গোটেইখিনি নিউজ লাভ কৰিব পাৰিব এই ভিডিঅ'টিৰ জৰিয়তে যদি এই নিউজ কেইটা আপোনালোকে ভাল পায় তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই মিণ্টু আছাম টেকনিকেল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নিউজবোৰ ডেইলি পাই থাকিবৰ বাবে প্ৰথমটো খবৰ লৈ আহিছো সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে আজমল ফাউণ্ডেশ্যনৰ গোচৰ সত্যৰঞ্জনৰ বিৰুদ্ধে 15 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰা হৈছে আৰু আজমল ফাউণ্ডেশ্যনৰ বিৰুদ্ধে মিছা অপবাদ অনাৰ অভিযোগ উঠিছে সন্ত্ৰাসবাদীৰ ধনেৰে আজমল ফাউণ্ডেশ্যন চলি থকাৰ অভিযোগ আনিছিল আৰু গোচৰৰ পাছত আজমল ফাউণ্ডেশ্যনৰ খোৱা সত্যৰঞ্জন বৰাৰ সোশ্যাল মিডিয়াত আজমল ফাউণ্ডেশ্যনক সমালোচনা সত্যৰঞ্জন বৰাৰ আৰু তাৰ বাবে হঠাৎ গ্ৰেপ্তাৰ হ'ব পাৰে সত্যৰঞ্জন বৰাৰ দ্বিতীয়টো খবৰ লৈ আহিছো কংগ্ৰেছ এআইডিএফৰ ব্যাপক খহনীয়া 500ৰ অধিক লোকে যোগদান কৰিলে অজ্ঞাপন মানকাছাৰত কংগ্ৰেছ এআইডিএফৰ ব্যাপক খহনীয়া 5 শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে যোগদান কৰিলে অসম গণ পৰিষদ দলত মানকাছৰ সমষ্টিৰ বাগপাৰা গাঁও পঞ্চায়তত আজি অসম গণ পৰিষদ দলৰ এক বৃহৎ যোগদান সভা অনুষ্ঠিত হয় অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জাবেদ ইছলামৰ নেতৃত্বত এই যোগদান সভা অনুষ্ঠিত হয় মানকাছৰৰ বাগপাৰা গাঁও পঞ্চায়তৰ পৰাই আজি মানকাছৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জাবেদ ইছলামে 21 চনৰ অসম বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজালে আনহাতে গেৰুৱা বহন পিন্ধিয়ে গাত মহিলা হনা আৰম্ভ অজন্তা বাইদেউৰ কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিল সমগ্ৰ অসমত বিজেপিলৈ আহিয়ে দুৰ্নীতি আৰম্ভ প্ৰাক্তন কংগ্ৰেছী অজন্তা নেওগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ দ্বাৰা অনুমোদিত আঁচনিক লৈ দুৰ্নীতি ন বিজেপি নেত্ৰী অজন্তাৰ ন বিজেপি পালি নেতাৰ এইবাৰ দুৰ্নীতিৰ বিভিন্ন স্থানৰ পবিত্ৰ নামঘৰৰ নামত বিয়োগম কেলেংকাৰী বিস্ফোৰক কল ৰেকৰ্ডিঙত ফাদিল হল বহু চাঞ্চল্যকৰ তথ্য গোলাঘাট সমষ্টিৰ প্ৰাক্তন বিধায়িকা অজন্তা নেওগৰ লগতে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন ধাৰণ কৰা দুই ন বিজেপিৰ অদ্ভুত কৰ্মকাণ্ড মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অনুমোদনকৃত সমষ্টিটোৰ বিভিন্ন স্থানৰ নামঘৰ উন্নীতকৰণ পুঁজিক লৈ একনায়কত্ববাদ গোলাঘাট সমষ্টিৰ ন বিজেপি তথা অজন্তা নেওগৰ ঘনিষ্ঠৰ নিজ ময়মতালিৰে সমষ্টিটোৰ বিভিন্ন স্থানৰ সদ্য কংগ্ৰেছ ত্যাগীৰ ওচৰে পাজৰে থকা নামঘৰ সমূহৰে উন্নীতকৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে ন বিজেপি কৰ্মীৰ বিৰুদ্ধে বাইদেউৰ আশীৰ্বাদত পুৰণি কংগ্ৰেছীয়ে পবিত্ৰ নামঘৰটো দুৰ্নীতি চলাবলৈ এৰা নাই বুলি দাবী উত্থাপন কৰে স্থানীয় ৰাইজে প্ৰসংগ অনুসৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ অন্তৰ্গত ৰাজৰ প্ৰতিভাক নামঘৰলৈ আগবঢ়া হৈছে আৰু লাখ টকাৰ এককালীন অনুদান জহি খহি যোৱা বিভিন্ন স্থানৰ নামঘৰসমূহৰ উন্নীতকৰণৰ বাবে আগবঢ়োৱা এই ধনৰ নামত এতিয়া গোলাঘাট সমষ্টিৰ ন বিজেপি নেত্ৰী অজন্তা গোলাঘাটৰ আঠখেলীয়া গাঁও পঞ্চায়তৰ 2 নং গাঁৱৰ ৱাৰ্ড সদস্য টুটুমণি বৰা উল্লেখ কৰা মতে গোলাঘাটৰ কমৰাবন্ধা পঞ্চায়তৰ এজন বিশেষ ব্যক্তি আৰু অজন্তা নেওগৰ ঘনিষ্ঠ তথা কলিয়াপানী পঞ্চায়তৰ দীপেন দাস নামৰ এজন ব্যক্তিয়ে অজন্তা নেওগৰ আশীৰ্বাদত সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিজ পৰিচিত লোককে নামঘৰ পুঁজিৰ টকা বিলোৱাৰ অভিযোগ উত্থাপন হৈছে ইফালে বহু প্ৰাপ্য নামঘৰ বঞ্চিত হৈছে এই সুবিধাৰ পৰা আগন্তুক 2021 নিৰ্বাচনত এজন স্বচ্ছ নিকা তথা পুৰণি বিজেপি কৰ্মীক গোলাঘাট সমষ্টিৰ পৰা প্ৰক্ষেপৰ দাবী জনাইছে গোলাঘাটৰ পুৰণি বিজেপি কৰ্মীয়ে অন্যথা অনাগত দিনত যিকোনো পৰিস্থিতিৰ বাবে সাজু হোৱাৰ হুংকাৰ গোলাঘাট সমষ্টিৰ পুৰণি বিজেপি কৰ্মীৰ এতিয়া প্ৰশ্ন হয় এই কল ৰেকৰ্ডিঙে দৃষ্টি আকৰ্ষণ কৰিব পাৰিবনে ৰাজ্যিক বিজেপি নেতৃত্বৰ লৰিবনে সৰ্বানন্দ সোণোৱাল কিংবা হিমন্ত বিশ্ব শৰ্মাৰ এই ঘটনাৰ পাছত টিকট কটা যাব নেকি অজন্তা নেওগৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ মুখ জ্বলিল বিনীতাৰ কিন্তু কিয় কেনেকৈ এই নিউজটোৰ জৰিয়তে সবিশেষ জানিব পাৰিব বান্ধৱীৰ বিয়া আছিল গা হাতখন নিজকে ধুনীয়া দেখাবলৈ ফেচিয়েল কৰিবলৈ গৈছিল পাৰ্লাৰলৈ কিন্তু হিতে বিপৰীত দল ঘটনা শিলচৰ চহৰৰ লিংক ৰোডত সংঘটিত হৈছে ভয়ংকৰ ঘটনা পাৰ্লাৰত ফেচিয়েল কৰিবলৈ গৈ বিপদত পৰিল শিলচৰ চহৰৰ এক যুৱতী বিনীতা নাথ নামৰ যুৱতীগৰাকী প্ৰাক্তন NITৰ ছাত্ৰী বৰ্তমান তেওঁ ইটালীৰ ৰোম চহৰত থাকি গৱেষণা কৰি আছে সম্প্ৰতি এগৰাকী বান্ধৱীৰ বিয়া খাবলৈ ঘৰলৈ আহিছিল বিনীতা গুৱাহাটীলৈ বান্ধৱীৰ বিয়া খাবলৈ অহাৰ কথা আছিল বিনীতাৰ তেওঁ শিলচৰ লিংক ৰোডৰ হাৰদা বিউটি পাৰ্লাৰত ফেচিয়েলৰ বাবে গৈছিল
কিন্তু পাৰ্লাৰখনত যোৱাৰ পিছতেই যুৱতীগৰাকীৰ লগত ঘটিল বিপত্তি। পাৰ্লাৰৰ এগৰাকী কৰ্মীয়ে তেওঁৰ মুখত ব্লিচ লগাই দিয়াৰ ফলত তেওঁৰ সমস্ত মুখৰ ছাল জ্বলি যায়। লগে লগে তেওঁ এই ঘটনাটো ফেচবুকত তুলি ধৰাৰ পিছত গোটেই চহৰ জুৰি আলোড়নৰ সৃষ্টি হয় আৰু এই অৱস্থাৰ বাবে তেওঁ সাৰদা বিউটি পাৰ্লাৰক দোষী সাব্যস্ত কৰে বিনীতাই। অনাগত দিনত পাৰ্লাৰখনত কোনো গ্ৰাহকে যেন নাযায় সেই সন্দৰ্ভত ভিডিঅ' আপলোড কৰিছে বিনীতাই। তাৰ বাবে আপোনালোকৰ পাৰ্লাৰত যাওঁতে সাৱধান হ'ব। আৰু আন এটা খবৰ লৈ আহিছোঁ, অসমত পুনৰ বিজেপিৰ হাততে থাকিব ক্ষমতা। 2021 চনতো বিজেপিয়ে ৰাজ্যৰ ক্ষমতা অক্ষুণ্ণ ৰাখিব পাৰিব বুলি দৃঢ় বিশ্বাসী হৈ আছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰি কয় যে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰিবলৈ অসমৰ জনসাধাৰণে বিজেপিৰ পক্ষত বৃহৎ সংখ্যক ভোট দিব। সোমবাৰে গুৱাহাটীত বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে মই আত্মবিশ্বাসী যে বিজেপিয়ে অসমত পৰৱৰ্তী চৰকাৰ গঠন কৰিব। অসম ৰাজ্যিক বিজেপিয়ে সোমবাৰে ৰাজ্যত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে গুৱাহাটীত এয়া ৰাজ্যিক পৰ্যায়ৰ এটা নিৰ্বাচন কাৰ্যালয় উদ্বোধন কৰে। 126 জনীয়া অসম বিধানসভা নিৰ্বাচন এই বছৰৰ এপ্ৰিল-মে মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অলপতে ভাৰতৰ নিৰ্বাচন আয়োগৰ এটা দলে বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যত চলি থকা প্ৰস্তুতিৰ বিষয়ে নিৰীক্ষণ কৰিছে। অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰে। এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেওঁৰ কেবিনেট সহকৰ্মী, সাংসদ দলৰ বিধায়ক, বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি তথা বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা উপস্থিত আছিল। আনহাতে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। 6 ফেব্ৰুৱাৰীত দেশজুৰি চকাবন্দৰ ঘোষণা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বিতৰ্কিত কৃষি আইন 3খনৰ বিৰুদ্ধে বিগত 2 মাহৰো অধিক কাল দিল্লীৰ সীমান্তত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলে অহা 6 ফেব্ৰুৱাৰীত দেশজুৰি চকাবন্দৰ ঘোষণা কৰিছে। সংযুক্ত কিষাণ মৰ্চাই আহ্বান জনোৱা এই চকাবন্ধ কাৰ্যসূচী দুপৰীয়া 12 বজাৰ পৰা আবেলি 3 বজালৈ চলি থাকিব। সংযুক্ত কিষাণ মৰ্চাই আজি এক বিবৃতি জাৰি কৰি কৈছে যে চকাবন্ধৰ সময়ত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পথসমূহ বন্ধ হৈ পৰিব। ইয়াৰ পূৰ্বে সংযুক্ত কিষাণ মৰ্চাই দাবী কৰিছিল যে গণৰাজ্য দিৱসৰ দিনটোৰ কৃষকে উলিওৱা ট্ৰেক্টৰ ৰেলীৰ পিছৰ পৰা 100ৰো অধিক লোক সন্ধানহীন হৈ আছে আৰু ইয়াকে লৈ কৃষক সংগঠনটোৱে উদ্বেগ প্ৰকাশ কৰিছে। সংগঠনটোৱে লগতে জানিবলৈ দি কয় যে সন্ধানহীন লোকসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা হৈছে। সংগঠনটোৱে নিৰুদ্দেশ হৈ থকা ব্যক্তিসকলৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এটা নম্বৰ মুকলি কৰিছে, যি নিৰুদ্দেশ হৈ থকা ব্যক্তিজনৰ সম্পূৰ্ণ নাম, ঠিকনা, ফোন নম্বৰ আৰু আন যিকোনো যোগাযোগ নম্বৰ প্ৰদান কৰিছে। আনহাতে কৃষকৰ ট্ৰেক্টৰ ৰেলীত সংঘটিত হিংসাত্মক ঘটনাৰ পিছৰ পৰা ইণ্টাৰনেট বন্ধ কৰি থোৱা কাৰ্যকো তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে। এই সন্দৰ্ভত কয় যে কৃষক আৰু সাধাৰণ জনতাৰ মাজলৈ সঠিক তথ্য যোৱাটো চৰকাৰে নিবিচাৰে। আনহাতে কৃষকসকলৰ বাবে এটা সুখবৰ আহি পৰিছে। কৃষকৰ কল্যাণ আৰু MSP প্ৰক্ৰিয়াক প্ৰাধান্য দিয়া সাধাৰণ বাজেট 2021-22 বৰ্ষত কৃষি আৰু কৃষকসকলৰ কল্যাণৰ হকে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। তিনি কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কৃষক সংগঠনসমূহে চলাই থকা প্ৰতিবাদৰ মাজতে আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণে দাখিল কৰা বাজেটত MSP 1.5 গুণ বৃদ্ধি কৰা বুলি উল্লেখ কৰে। কৃষকৰ শস্য চৰকাৰে MSPৰ জৰিয়তে ক্ৰয় কৰা প্ৰক্ৰিয়া বাহাল ৰখাৰ লগতে অতি কমেও সকলো উৎপাদিত সামগ্ৰীৰ উৎপাদন ব্যয়ৰ গুণ বৃদ্ধি কৰা হ'ব বুলি বাজেটত ঘোষণা কৰা হয়। MSP বৃদ্ধি কৰাৰ লগতে কৃষকৰ ঋণ 16.5 লাখ কোটিলৈ বৃদ্ধি কৰে। আনপিনে স্বামীত্ব আঁচনি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যলৈ সম্প্ৰসাৰণৰ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি 30,000 কোটিৰ পৰা 40,000 কোটিলৈ বৃদ্ধি কৰে। তেনেদৰে ক্ষুদ্ৰ জলসিঞ্চন পুঁজি 10,000 কোটিলৈ বৃদ্ধি কৰে। অপাৰেশ্যন গ্ৰীণ আঁচনিৰ অধীনত 22 উৎপাদিত সামগ্ৰী অন্তৰ্ভুক্ত কৰা হ'ব। কৃষি আৰু ইয়াৰ লগত সংযুক্ত সামগ্ৰীসমূহৰ মূল্য উজ্জীৱিত কৰাৰ লক্ষ্যৰে অপাৰেশ্যন গ্ৰীণ স্কিমত নতুনকৈ 22 সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আনহাতে এটা খুবেই গুৰুত্বপূৰ্ণ নিউজ লৈ আহিছোঁ। এই নিউজটো ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ লগতে যুৱক যুৱতী ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে।
অসম চৰকাৰৰ শিক্ষা বিভাগৰ অভিলাষী আঁচনি অসম ভাষা গৌৰৱ আঁচনিৰ অধীনত ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়োৱা ৰাজ্যৰ সকলো থলুৱা ভাষাৰ 60 বছৰ বয়সৰ অনূৰ্ধ্ব 600 গৰাকী নিৰ্বাচিত লেখক লেখিকাক ৰাজ্য চৰকাৰে সম্বৰ্ধনা পত্ৰৰ লগতে নগদ 50,000 টকাকৈ প্ৰদান কৰে। একেই আঁচনিৰ অধীনত অসমৰ থলুৱা ভাষাৰ সমৃদ্ধিৰ বাবে কাম কৰি অহা অসম সাহিত্য সভা বড়ো সাহিত্য সভাকে ধৰি 21খন সাহিত্য সভালৈ মুঠ 43.20 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। সেইদৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ জৰিয়তে মহাবিদ্যালয়সমূহলৈ নামভৰ্তি ধন প্ৰদানৰ লগতে ছাত্ৰ ছাত্ৰীসকললৈ পাঠ্যপুথি ক্ৰয়ৰ বাবে ক্ৰমে 161.92 কোটি টকা আৰু 50.90 কোটি টকা প্ৰদান কৰে। আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিত্ত স্বাস্থ্য শিক্ষা লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিত্তীয় অনুদানসমূহ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে এখন সমাজ এখন ৰাষ্ট্ৰৰ বাবে শিক্ষাই হৈছে উন্নতিৰ জখলা। শিক্ষাখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰা বা চৰকাৰে সা সুবিধা প্ৰদান কৰিলে যথেষ্ট নহয়। এই ক্ষেত্ৰত লক্ষ্যত উপনীত হ'ব লাগিলে ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে দৈনিক ন্যূনতম 10 ঘণ্টা অধ্যয়ন কৰিব লাগিব। ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী পিতৃ মাতৃ অভিভাৱকসকলেও যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব। কাৰণ পিতৃ মাতৃ আৰু অভিভাৱকে তেওঁলোকৰ সন্তান কোনটো বিষয়ত পাৰ্গত আৰু কোনটো বিষয়ত দুৰ্বল সেই বিষয়ে ঘৰত যেনেদৰে জানে সেইদৰে শিক্ষক শিক্ষয়িত্ৰী কোনগৰাকী ছাত্ৰ ছাত্ৰী কোন বিষয়ত পাৰ্গত কোন বিষয়ত দুৰ্বল সেই বিষয়ে শ্ৰেণীকোঠাত জানে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দৈনিক 18 ঘণ্টাকৈ পৰিশ্ৰম কৰা বুলি উল্লেখ কৰি আটাইকে পৰিশ্ৰম কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে কয় যে কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে সাফল্য লাভ কৰিব পাৰি। নতুন প্ৰজন্মই দক্ষিণ পূব এছিয়াৰ 13খন ৰাষ্ট্ৰত প্ৰভুত্ব বিস্তাৰ কৰিব লাগিলে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কৰ্মখণ্ডত উন্নত মানৱ সম্পদ হিচাপে নিজকে গঢ়িব লাগিব। বিশ্ব জয় কৰাৰ বাবে কোনেও ইংলেণ্ড আমেৰিকা চীনত জন্ম লাভ কৰিব নালাগে। এই ক্ষেত্ৰত নগাঁৱৰ হিমা দাসে উৎকৃষ্ট উদাহৰণ। লেখক সাহিত্যসকলক তেওঁ এনে সাহিত্যৰ সৃষ্টি কৰক যি সাহিত্যই সমন্বয় আৰু শান্তিৰ বাৰ্তা দিয়ে। সমন্বয় আৰু শান্তিৰ জৰিয়তেহে সফলতা হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে শান্তি অবিহনে মানুহে পৰিশ্ৰম কৰিব নোৱাৰে। অপহৰণ বোমা বিস্ফোৰণ ভাবুকি আদি চলি থাকিলে কোনেও কাম কৰাৰ পৰিৱেশ লাভ নকৰে। সেইদৰে প্ৰত্যেকখন সাহিত্য সভাকে সমন্বয়ৰ গীত ৰচনা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰী সোণোৱালে কয় যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই যিদৰে তেওঁলোকৰ সৃষ্টিৰাজিত সমন্বয়ৰ বাৰ্তা আনিছিল তেনেদৰে এতিয়াৰ লেখকসকলেও সমাজত তেনে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিলে সমাজখন উপকৃত হ'ব।